বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি 2023 বৰ্ষৰ দ্বিতীয় দিন। আজি এই দ্বিতীয় দিনত ভাবিলোঁ মনতে যে পৰিয়ালটো গৈ অলপ দূৰণিত মুকলিমূৰীয়াকৈ এসাঁজ প্ৰীতিভোজন খামগৈ বুলি। সেয়েহে আমাৰ ঘৰৰ পৰা প্ৰায় 95 কিলোমিটাৰ দূৰত্বত ধেমাজিত আমাৰ পৰিয়ালবৰ্গক লগত লৈ প্ৰীতিভোজন এভাগি খাম বুলি সংকল্প কৰি আজি ইয়ালৈ আহিলোঁ। এতিয়া জয়তাৰ কথা হ'ল কি, আপোনালোকক নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভগৱন্তই আপোনালোকক কুশলে ৰাখক, দয়া কৰক। এই নতুন বছৰটো আপোনালোকক সকলোকে বোলে নিজৰ নিজৰ কৰ্মস্থলীত কৰ্মক্ষেত্ৰত কোনো বিপদ বিঘিনি নঘটাকৈ সহায় সহযোগিতা আগবঢ়াওক, আশীৰ্বাদ প্ৰদান কৰক। যোৱা দিন ভাল, অহা দিন কাল। যোৱা বছৰটোত আপোনালোকে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে জীৱন অতিবাহিত কৰিলে বা আমিও কৰিলোঁ। সেয়ে বৰ্তমান অতীত হৈ গৈছে। আগন্তুক 2023 বৰ্ষটো আপোনালোকৰ কাৰণে সুখৰ হওক। যিকোনো কৰ্মত আপোনালোকে কোনো বাধা বিঘিনি নোহোৱাকৈ আগবাঢ়ি যাওক, এই কামনা কৰিছোঁ। এই প্ৰাৰ্থনাই ভগৱন্তৰ ওচৰত জনাইছোঁ। সদৌ শেষত আমাৰ আজি প্ৰীতিভোজনৰ প্ৰস্তুতি কেনে পৰ্যায়ত কৰা হৈছিলে তাৰ আংশিক ৰূপ আপোনালোকক জ্ঞাতাৰ্থে দাঙি ধৰিব বিচাৰিছোঁ। আহকচোন আমাৰ প্ৰীতিভোজনৰ বিশেষ এই কাৰ্যসূচীৰ অংশসমূহ আপোনালোকক অৱগত কৰোঁ। এয়া আমাৰ আপোনালোকে সকলোৱে চিনি পায় আমাৰ অৰ্ধাংগিনী চিৰিয়েলৰ ভিডিঅ'গ্ৰাফাৰ দিবেন নাথ। এয়া মাছ বাচি আছে। আমাৰ তেওঁ এইখিনি কৰ্ম আগবঢ়াইছে। এতিয়া আমি পৰৱৰ্তী সময়ৰ দৃশ্যবিলাকলৈ গৈছোঁ। আপোনালোকক দেখাই গৈছোঁ এফালৰ পৰা চিৰিয়েল। এয়া আমাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। এই হ'ল আমাৰ সম্পূৰ্ণ এটা পৰিয়াল আহিছে। ইয়াত কোনো বাহিৰা মানুহ নাই, আমাৰ পৰিয়ালৰ মিটিংখন আছে আৰু সকলো আহিছোঁ আমি। আপোনালোকক দেখাই দিছোঁ। এয়া আমাৰ দাদা, এয়া ভণ্টি, বোৱাৰী সকলো ইয়াত আছে। এয়া ভণ্টি, আপোনালোকক দেখুৱাইছোঁ। এই আমাৰ সৰু বোৱা ভাইটিয়ে দিছে, তেখেতৰ বিয়ৈ নহয়, সৰু বোৱা আমাৰ। তাৰপৰা এয়া মানে শাহু, এয়া শাহু। আৰু এয়া আমাৰ বোৱাৰী, এয়া ভণ্টি, এয়া আমাৰ ভাই বোৱাৰী। আৰু এয়া আমাৰ গাঁৱৰ নবৌ, এয়া মিতিৰ হোৱা মানুহ। এয়া আমাৰ খুৰী। তাৰপৰা এইপিনে আমাৰ এইজনক আপোনালোকে দেখিছে নহয়, এইজনক মাংস বাচিবলৈ দিয়া হৈছে। এই মাংসৰ বচা কুকুৰা কৰি আছে। মাংসখিনি দেখাইছোঁ। এয়া মাংস, আৰু এইপিনে আছে এয়া মাংস। আৰু এইটো মোৰ ভাইটি, এয়া মোৰ ভাইটি পাকঘৰত কাম কৰি আছে। পাকঘৰ ৰান্ধনি ভাইটি। ভাত পানী ৰন্ধা বঢ়া কৰি আছে। দালি তুলি আছে, ভাতৰ ব্যৱস্থা কৰিছে। আৰু লগতে এইটো আমাৰ ভাগিন পোৱালি, দেখুৱাইছোঁ মাংস কথাও দেখুৱাইছোঁ। আৰু আমাৰ পৰিৱেশ আৰু পৰিস্থিতিটোৰ সম্পৰ্কত আপোনালোকক অকণমান অৱগত কৰিছোঁ, দেখাইছোঁ। এইটো এই ধেমাজি জেগাটোৰ নাম কি আছিলে? লেচিয়া। দলং এখনৰ তলতে আমাৰ খোৱা প্ৰস্তুতি চলি আছে।
শেষত আপোনালোক সকলোকে আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।